মই আজি এনেকা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছো যে যিটো টপিক শুনাৰ পিছত আপোনাৰ জীৱনত হয়তো বহুত কামত আহিব পাৰে। সো প্ৰথম টপিকটো হ'ল আমি যেতিয়া গাড়ীত বা বাইকত যদি তেল ভৰাব যাওঁ ডিপুত তেল ভৰাবলৈ যেতিয়া যাওঁ তেতিয়া আমাৰ পৰা ডিপুৱালাবিলাকে তেল ভৰাওঁতে কেনেকৈ টকা লুটি লয়, তিনিটা কাৰণত লুটি লয়। সেই তিনিটা কাৰণ জানিলে আপোনাৰ পৰা কিমান তেল লুটিব নোৱাৰে। নেক্সট টপিকটো হ'ল আমি আমাতকৈ সৰু ল'ৰা ছোৱালীক কেতিয়াও গালি দিব নালাগে বা কোনোবা সৰু ল'ৰা ছোৱালী আহিলে আমি সিহঁতক অৱহেলা কৰি দুটা কথা বেয়াকৈ ক'ব নালাগে। চ' কিয় বলক আমি আগবাঢ়ো আৰু চাওঁ কিয়। আমি যদি গাড়ী হওক বাইকত যদি তেল ভৰাব যাওঁ আমি কেতিয়াও ৰাউণ্ড ফিগাৰ তেল ঢালিব নালাগে। ৰাউণ্ড ফিগাৰ চেভ 400 টকা 500 টকা বা 200 টকা তেনেকুৱা ৰাউণ্ড ফিগাৰ কেতিয়াও ঢালিব নালাগে, কাৰণ সিহঁতৰ এটা পেক মিলোৱা থাকে সেই টেংকৰ লগত। যদি আপুনি 400 টকাৰ ঢালে অথচ 400 টকাৰ যদি ঢালে আপুনি পাব তাত 360 টকা 80 টকা সিহঁতৰে মিলোৱা থাকে, সেইটো আপোনাৰ অট'মেটিকলি সেইটো হৈ যাব। নেক্সট কথা, আমি যেতিয়া ৰিচেট যেতিয়া আমি তেল ভৰাব যাওঁ, আমাৰ আগৰ একজনে 100 টকা ভৰাই গৈছে, আমি নেক্সটত আমি 500 টকা ভৰাও, তেতিয়া যদি 100 টকা ভৰোৱাৰ পিছত যদি ৰিচেট নকৰি আপোনাক যদি ডাইৰেক্টলি তেল ঢালি দিয়ে, চ' আপুনি দেখা দেখি আপুনি 400 টকাৰহে তেল পাব। আৰু যদি সিহঁতক ক'ব ৰিচেট কৰি লওক, আৰু যদি ৰিচেট কৰি নলয়, যদি কয় অট'মেটিক ৰিচেট হ'ব, কেতিয়াও নহয় তেনেকুৱা। সিহঁতক ডাইৰেক্টলি ৰিচেট কৰি ল'ব ক'ব, তাৰপিছতে আপুনি তেল ভৰাব। থাৰ্ড যোনটো আপুনি তেল ভৰাব যায়, আপুনি যদি 200 টকাৰে তেল ভৰাওক বা 500 টকাৰ তেল ভৰাওক, 500 টকাৰ তেল ভৰাবলৈ গ'লে 300 টকাৰ তেল ভৰোৱা হৈ গ'ল। তাৰপিছত যোনটো টেংকাৰ আছে সেই টেংকাৰটোত ৰখাই যদি তেল ঢালে তেতিয়াও আপুনি তেল বহুত কম হয় আৰু আপোনাৰ টেংকত তেতিয়াও তেল বহুত কম ভৰে। আৰু নেক্সট টপিকটো হ'ল আমি আমাতকৈ সৰু ল'ৰা ছোৱালীক কেতিয়াও গালি দিব নালাগে, অৱহেলা কৰিব নালাগে। চ' কেনেকৈ এটা ষ্টৰি কওঁ তাৰ পৰা বুজিবলৈ আপোনাক বহুত সুবিধা হ'ব। চ' একদিনাখন বাহিৰত এক জেগাত একদিনাখন একটা ল'ৰাই কিবা বেছি ফুটপাথ যেনেকৈ ঘূৰি ফুৰে, বেছি ঘূৰিব আহিছে বা বেচিব আহিছে, একটা ঘৰত সোমালে, একটা বুঢ়ী আইৰ ঘৰত সোমালে। সেই বুঢ়ী আইজনী পেঞ্চন খাই জীয়াই আছিলে আৰু তেখেতৰ ল'ৰা ছোৱালী আছিলে বাহিৰত কাম কৰে। চ' সেই ঘৰত বুঢ়ী আইজনীক ক'লে, আই আপুনি কিবা ল'ব নেকি? চ' আইজনী দেখিলে যে ল'ৰাটোৰ মুখ চুখ শুকান আছে, ভোকত হয়তো কিবা কৰি আছে, পেটটো হয়তো তাৰ বিষাই আছে। সেই বুঢ়ী আইজনী নিশ্চয় গম পাই পেলাই তেখেতে ঘৰত মাতি আনিলে। বোপা তুমি বহা, মই আহি আছো বুলি ক'লে। ল'ৰাটোৱে ভাবিলে নিশ্চয় আইজনীয়ে কিবা ল'ব, মোৰ 2 টকা এটা প্ৰফিট হ'ব। চ' সেই আইজনী গৈ পেলাই ঘৰৰ ভিতৰৰ পৰা গৈ 1 গিলাচ গাখীৰ লৈ আহিলে। 1 গিলাচ গাখীৰ লৈ আহি ক'লে, লোৱা বোপাই তুমি এইটো খোৱাৰ পিছত ক'লে, ভালকে বুজাই ক'লে যে বোপাই মোৰ লগততো এতিয়া টকা পইচা নাই, যিহেতু মই অকলশৰীয়া, তোমাৰ পৰা মই একো কিনিব নোৱাৰিম, চ' তুমি বেয়া নাপাবা। ল'ৰাটোৱে ক'লে, আই তুমি যিটো কৰিলা এইটো কিনাতকৈও বহুত উপকাৰ, কাৰণ মই ভোকত আছিলোঁ, আপুনি 1 গিলাচ গাখীৰ দিলে, সেইটোৱে মোৰ বহুত যথেষ্ট। তাৰ পৰা আইজনীয়ে ক'লে যে তুমি যোৱা, বেলেগ ফালে যোৱা, হয়তো তাত তোমাৰ বিক্ৰী হ'ব পাৰে। চ' ল'ৰাটো তাৰ পৰা ওলাই গুচি গ'ল। তেনেকা কৰি গুচি গ'ল, দিন গুচি গ'ল। 10 বছৰ পিছত সেই বুঢ়ী আইজনীৰ এটা ডাঙৰ বেমাৰ হ'ল। বেমাৰ মানে অসুখ হ'ল, ডাঙৰ অসুখ হ'ল, হাৰ্টৰ প্ৰব্লেম হওক, জিঅ'ৰ প্ৰব্লেম হওক। তেখেতৰ ওচৰৰ পাজৰৰ যিবিলাক গাঁৱলী আছিলে তেখেতসকলে লৈ গৈ হস্পিটেলত ভৰ্তি কৰাই দিলে। ভৰ্তি কৰোৱাৰ পিছত তেখেতৰ ট্ৰিটমেণ্ট সকলো ধৰণৰ ভালকে হৈ গ'ল, অ'কে হোৱাৰ পিছত বুঢ়ী আইজনীৰ ট্ৰিটমেণ্ট হোৱাৰ পিছত বুঢ়ী আইজনী যেতিয়া আইজনী জগাৰ পিছত নাৰ্ছ এজনক সুধিলে, নাৰ্ছ বাইদেউ বা কিবা এটা ক'লে যে বাইদেউ মোৰ বিলখিনি কিমান হ'ল আৰু কিমান টকা বিল হৈছে মোৰ। নাৰ্ছজনীয়ে ক'লে ইমান টকা। আয়ে দেখি বহুত ভয় খালে আৰু বহুত ক'লে যে মই ইমান টকা বিল ক'ৰ পৰা পাম, মইতো এজন সাধাৰণ পেঞ্চন খোৱা মানুহ। তাৰপিছত এনেকৈ কৰি বহুত চিন্তা কৰি ডক্টৰৰ ওচৰলৈ গৈ আছে। ডক্টৰৰ ওচৰত গৈ ডক্টৰক সুধিলে, ছাৰ মোৰ বিল কিমান হ'ল? চ' ডক্টৰজনে ক'লে, আই আপোনাৰ বিলটো অলৰেডি পে'মেণ্ট কৰি দিছে। তাৰপিছত আইজনীয়ে বহুত ভাবিলে, মোৰ ইমান টকা কোনে পে'মেণ্ট কৰিলে, মইতো বহুত চিন্তা কৰি আছিলোঁ, কোন হয় তেখেতক ডক্টৰজনক সুধিলে যে মোৰ যোনজনে বিল পে' কৰিছে তেখেত কোন হয়? চ' ডক্টৰজনে ক'লে, আই আপুনি অলপ বহক, মই আপোনাক কৈ আছোঁ। চ' 1 গিলাচ গাখীৰ আনি আইজনক দিলে, যে ক'লে আই আপুনি এইটো খাই লওক, তাৰপিছত মই সকলো কথা কৈ আছোঁ আপোনাক। চ' আইজনীয়ে খালে। খোৱাৰ পিছত আইজনীক সেই ডক্টৰজনে ক'লে, আই আপোনাৰ মনত পৰিছেনে আপুনি যে একদিন মোক 1 গিলাচ গাখীৰ দিছিলে,
তাৰপিছত বুঢ়ী আইজনী হয় মনত পৰিছে। তাৰপিছত সেই ডক্টৰজনে ক'লে যে সেই ল'ৰাটোৱেই মই ডক্টৰ হয় বুলি ক'লে। মই সেই ল'ৰাজনে আজিয়ে মোৰ আপোনাৰ ঋণ পৰিশোধ কৰিবলৈ মই এটা চান্স পাইছোঁ, সেই চান্সটো মই এৰা নাই। সেইকাৰণে মই আপোনাৰ বিল সকলো ধৰণৰ বিল মই পে' কৰি দিছোঁ, মোৰ পৰা লৈ লৈছোঁ, মোৰ পৰা কাটি দিছোঁ। চ' সেই আইজনী ক'লে আপোনাক ছাৰ আপোনাক বহুত বহুত ধন্যবাদ। তাৰপিছত ডক্টৰজনে ক'লে নহয় যে এনেকা মোক ধন্যবাদ কৰি মোক অপমান নকৰিব, ময়ো এদিন এনেকা হৈ আপোনাৰ ওচৰত গৈছিলোঁ, আপুনিও মোক সহায় কৰিছিলে। চ' সেই সহায়ৰ ঋণটো পৰিশোধ মই আজি কৰিব পাৰিছোঁ। চ' মোক থেংকছ দি এইবিলাক অপমান নকৰিব। চ' সেইকাৰণে কৈছোঁ যে আমাতকৈ সৰু ল'ৰা ছোৱালীক আমি কেতিয়াও অৱহেলা কৰিব নালাগে। নিশ্চয় এতিয়া বুজি পালে। চ' মোৰ এই ভিডিঅ'টো কেনেকৈ লাগিছে, যদি ভাল লাগিছে লাইক এটা কৰি দিব, যদি আৰু ভাল লাগিছে মোৰ এই ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডক সকলোকে শ্বেয়াৰ কৰি দিব, যাতে সৰু ল'ৰা ছোৱালীক অৱহেলা নকৰে, গালি নিদিয়ে, ভালকে বুজাই কথাখিনি কয়। চ' মোৰ চেনেলত যদি প্ৰথম আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈকে বাই।